নমস্কাৰ বন্ধুসকল, এই পৃথিৱীখন অগণন জীৱ-জন্তুৰে ভৰপূৰ হৈ আছে আৰু পৃথিৱীত জীৱৰ জন্ম হ'লে মৃত্যু হ'বই। আমি সকলোৱে জানো। কিন্তু এই পৃথিৱীত এনেকুৱা এটা প্ৰাণী আছে যাৰ জন্ম আছে কিন্তু মৃত্যু নাই। শুনি আচৰিত লাগিছে? হয়, আচৰিত লাগিলেও এইটোৱে সত্য হয়। ই একমাত্ৰ প্ৰাণী যাৰ জন্ম আছে কিন্তু মৃত্যু নাই, যাৰ জৈৱিকভাৱে মৃত্যু নহয়। এই প্ৰায় 500 মিলিয়ন বছৰ আগত যাৰ জন্ম হৈছিল, যাৰ জন্ম ডাইনাছৰৰ জন্ম। ই এক প্ৰকাৰৰ সাগৰীয় প্ৰাণী। ই বসবাস কৰে সাগৰৰ গভীৰতাত, যাৰ নাম টুৰিটপচিছ দুহৰ্ণী। ই এক প্ৰকাৰৰ জেলিফিছ। আহক টুৰিটপচিছ দুহৰ্ণীৰ বিষয়ে জনাৰ আগত আমি জেলিফিছৰ বিষয়ে অকণমান জানিম। জেলিফিছৰ প্ৰজাতি 3000ৰো ওপৰত। জেলিফিছ আকাৰ হিচাপত যদি আমি চাওঁ, তাৰ দেহৰ গঠন 4.5 মিলিমিটাৰ হয় আৰু ইঞ্চি হিচাপত যদি চাওঁ 0.18 ইঞ্চি হয়। জেলিফিছ যদি আমি লক্ষ্য কৰোঁ, জেলিফিছ সম্পূৰ্ণৰূপে স্বচ্ছ হয়, এখন আইনাৰ নিচিনা। যদি আপুনি তাক চাই, আপুনি দেখিব যে তাৰ ইপাৰ সিপাৰ আমি দেখা পাওঁ। আৰু এই স্বচ্ছতাৰ প্ৰধান কাৰণটো হৈছে জেলিফিছ 95% পানীৰে গঠিত। জেলিফিছৰ এটা বিশেষ বৈশিষ্ট্য আছে। ব্ৰেইন, হাৰ্ট, বোন, আইচ একো নাথাকে। ই স্নায়ুজাল আৰু হজম শক্তিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। জেলিফিছ বিভিন্ন প্ৰকাৰৰ আছে। জেলিফিছৰ আটাইতকৈ ধুনীয়া জেলিফিছটোৰ নাম হৈছে ফায়াৰৱৰ্ক জেলিফিছ। আপুনি যদি ফায়াৰৱৰ্ক জেলিফিছটোলৈ লক্ষ্য কৰে, তেতিয়া দেখিব যে ই জ্বলি জ্বলি গৈ থকাৰ নিচিনা আপুনি দেখি পাব। আমাৰ যেনেকৈ জোনাকী পৰুৱাবিলাক জ্বলি জ্বলি গৈ থাকে, ঠিক তেনেকুৱা এটা আপুনি দেখিবলৈ পাব। তাৰ ভিতৰত যেনে এটা লাইট লগাই থৈ দিয়া আছে, তেনেকুৱা এটা আপুনি অনুভৱ কৰিব। আৰু এই জেলিফিছ সাধাৰণতে অবিষাক্ত হ'লেও ইয়াৰ মাজত কিছুমান বিষাক্ত জেলিফিছো পোৱা যায়। আৰু এই বিষাক্ত জেলিফিছবোৰৰ ভিতৰত বক্স জেলিফিছ, মুন জেলিফিছ, কেননবল জেলিফিছ আৰু ওৱাৰহেড জেলিফিছ ইত্যাদি এনেকুৱা বিভিন্ন বিষাক্ত জেলিফিছ পোৱা যায়। আৰু এই বিষাক্ত জেলিফিছবিলাকে সাধাৰণতে আমাৰ বৰলৰ যেনেকৈ পিছপিনে শুং থাকে, ঠিক তেনেকৈ এই জেলিফিছবিলাকৰো দেহত কিছুমান শুং থাকে। আৰু এই শুঙৰ দ্বাৰাই এই মানুহক বা বিভিন্ন প্ৰাণীক আক্ৰমণ কৰে। আৰু এই আক্ৰমণত মানুহৰ বা সেই বিশেষ প্ৰাণীটোৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। এতিয়া আহোঁ আমি টুৰিটপচিছ দুহৰ্ণীৰ বিষয়ে। এই জেলিফিছবিলাকৰ ভিতৰত টুৰিটপচিছ দুহৰ্ণী জৈৱিকভাৱে মৃত্যু নহয়। গোটেই প্ৰাণী জগতৰ ভিতৰত টুৰিটপচিছ দুহৰ্ণীৰে মৃত্যু নাই। মই এটা শব্দ কৈছিলোঁ, জৈৱিক। টুৰিটপচিছ দুহৰ্ণীৰ জৈৱিকভাৱে কেতিয়াও মৃত্যু নহয়। এতিয়া জৈৱিক বুলি ক'লে আমি বুজিব লাগিব যে তাৰ বয়স বৃদ্ধিৰ ফলত মৃত্যু নহয়। যেতিয়াই টুৰিটপচিছ দুহৰ্ণী কিবা সমস্যাৰ সন্মুখীন হয়, তাৰ কিবা অসুবিধা আহে, তেতিয়াই সি লগে লগে নিজক সেই আগৰ সৰু অৱস্থালৈ সি ঘূৰাই আনিব পাৰে। তাৰ এটা সেই আচৰিত শক্তি এটা আছে। সেইকাৰণে এই প্ৰাণীবিধ পৃথিৱীত অমৰ। কিন্তু টুৰিটপচিছ দুহৰ্ণী এনেকুৱা নহয় যে সি মৰি নাযায়, তেনেকুৱা নহয়। তাক যদি কোনোবাই মাৰি পেলায় বা বিশেষ কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে সি হয়তো মৰি যাব পাৰে, কিন্তু তাৰ নিজে নিজে কেতিয়াও মৃত্যু নহয়। আৰু এইটোৱে একমাত্ৰ প্ৰাণী যে পৃথিৱীত যাৰ জন্ম আছে, মৃত্যু নাই। টুৰিটপচিছ দুহৰ্ণী এনেকুৱা এটা জীৱ যাৰ জন্ম আছে, মৃত্যু নাই। এই পৃথিৱীত একমাত্ৰ প্ৰাণী যি অমৰ। আৰু এনেকুৱা বিশেষ কিছুমান ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আহিম। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগত বেল আইকনটো টিপিব, যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ, যাতে আপোনালোকৰ ওচৰত নটিফিকেশ্যন গুচি যায়। মোৰ কথাখিনি ধৈৰ্য সহকাৰে শুনাৰ কাৰণে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ।